Good morning everyone, welcome to my vlog again. ভাবিছোঁ vlog এটাকে start কৰোঁ. আজি 3rd March হয় and এতিয়া ৰাতিপুৱা 8মান বাজিছে. এতিয়া এক্সাম চলি আছে. কালিও আছিলে এক্সাম দি আহিছোঁ. আৰু কালি 3খন পেপাৰ হৈ গ'ল. সেশনেল এক্সাম হয় আৰু আজিও আছে মেজৰৰ এক্সাম 2খন পেপাৰৰ দিমগে. কালি 3খন আছিলে তো ইমান ভাল নহ'লে এখন লাষ্টৰ ফালে, বাকী 2খন ঠিকে গ'ল বাৰু. এতিয়া এক্সামছ দি আছোঁ, সেইকাৰণে ভ্লগো আপলোড কৰা নাই আৰু কৰিমনো কি আৰু ৰেগুলাৰ কামবোৰকে কৰি থকা হয়. বাট ষ্টিল বনাই ভাল লাগে, চ' ভাবিছোঁ আজিও ভ্লগ এটা ষ্টাৰ্ট কৰোঁ দিম. আৰু এতিয়া ৰাতিপুৱা হৈ আছে, বেলি ওলাইছেহে. এয়া আমাৰ আইতাই চাহ খাই আছে হয়নে? গুড মৰ্ণিং এটা দি দিয়ক. গুড মৰ্ণিং. সেয়াই আৰু এতিয়া অকণমান পঢ়ি লওঁগৈ, তাৰপিছত এক্সাম দিম. চ' এক্সামৰ পৰা আহি কি কৰোঁ চাওঁ আৰু. চ' এতিয়া অলপ এনেই ওপৰৰ পৰা পঢ়ি লওঁ এক্সামৰ কাৰণে. ইমান ভালকৈ প্ৰিপেৰেশ্যন হোৱা নাই বাৰু, বিকজ নাই হোৱা আৰু. দিছ ইজ মাই নিউ টি শ্বাৰ্ট, ঘৰত পিন্ধিবলৈ অৰ্ডাৰ কৰিছোঁ মিশ্ব'ৰ পৰা. একচুৱেলি মই এনেই ইউজুৱেলি ইমান কালাৰফুল আৰু এনেকুৱা কাৰ্টুনিং টাইপ বস্তু নিপিন্ধোঁ. বাট যেতিয়া মানে মই অনলাইনত দেখিলোঁ এই টি শ্বাৰ্টকেইটা, দেখাৰ লগে লগে কিবা পিন্ধিবলৈ মন গ'ল. চ' অৰ্ডাৰ দিলোঁ ঘৰত পিন্ধিবলৈ. ঘৰত পিন্ধা টাইপৰে হয় আৰু হেৰি ভাল লাগিছে পিন্ধি, কিউট মিউট সৰু ছোৱালী এজনী নিচিনা ফিল কৰিছোঁ, যোনটো নেকি ইমান নহয় ৰিয়েলত. হ'ব, এনাফ অফ টকিং নাও. অকণমান ৰিড কৰি পিনে কলেজ যাওঁ. মোৰ টেবুলত যি টি থাকে, আই এম ছ' মেছি গাইজ. Post-colonialism and empire. Post-colonialism is a critical analysis of the history, culture, literature, and mode of discourse on the third world countries in Africa, Asia. অ'কে, চ' পঢ়ি থাকোঁতে কথা এটা মনত পৰিলে. কালি মোক কোনোবাই কমেণ্টত সুধিছিলে যে মই APSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ নেকি. কৰিবলৈ মনটো আছে, বাট ৰাইট নাওটো পচিবলে নহয়, কাৰণ মই নিজৰ মাষ্টাৰ্ছৰ ষ্টাডিজখিনিয়ে কেৰি কৰিব পৰা নাই বিকজ অফ লটছ অফ ইছ্যুজ. তো মানে পিছত মন গ'লে দিম আৰু নিউজ পেপাৰ্ছবোৰ মানে এনেই জেনেৰেল নলেজৰ কাৰণে আনি থৈছোঁ, বিকজ পৃথিৱীখনৰ চাৰিওফালে কি হৈ আছে অলপ হ'লেও জানিব লাগে. আৰু ছ'চিয়েল মিডিয়াততো গম পাওঁৱেই, ষ্টিল নিউজ পেপাৰ ৰিডিং হেবিটটো ভাল হয় সেইকাৰণে. বাট টু বি অনেষ্ট, এতিয়া বহুত দিন হৈ গ'ল মোৰ ক্লাছেছ ষ্টাৰ্ট হোৱাৰ লগে লগে মই পঢ়িবলৈ টাইমেই নাপাওঁ নিউজ পেপাৰ. এনেকৈ পঢ়ি থকা হয় ঘৰত, বেলেগ কোনোবাই পঢ়ে আৰু বাকী মোৰ কাৰণে অনা হৈছে, কিন্তু মই পঢ়িবলৈ সময় নাপাওঁ. মানে আকৌ যেতিয়া ক্লাছবোৰ বন্ধ হয় তেতিয়াহে টাইম পাওঁ. বাট এতিয়া ভাবিছোঁ অকণমান ৰুটিনটো চেঞ্জ কৰিম আৰু ৰাতিপুৱা সোনকালে উঠিলে মেলিলে তেতিয়া অলপ হ'লেও পঢ়িব পাৰিম আৰু. চ' লেটছ চি. আৰু বেছিভাগ সময় এগেইন মোৰ ছ'চিয়েল মিডিয়াতে গুচি যায়, বাট এইকেইদিন ইউজ কৰা নাই বাৰু ইমানকৈ. চ' যদি সেইবোৰ কাট অফ কৰি দিওঁ তেনেহ'লে নিউজ পেপাৰ কাৰণে অফক'ৰ্ছ টাইম ওলাব, তেতিয়া পঢ়িব লাগিব, আকৌ ষ্টাৰ্ট কৰিব লাগিব. ইমান দাম দি অৰ্ডাৰ কৰিছোঁ আৰু ঘৰত এনেই পৰি থাকে এইখিনি. অ'কে, চ' কেমেৰাটো দেখিলে কথা পাতি থাকোঁ, এনেকুৱা ফিল হয় যেনিবা কেমেৰাটো এটা মানুহে. সেইকাৰণে মই ব্লগ খুলিছিলোঁ, চ' ডেট মই কেমেৰাত পেক কৰি থাকিব পাৰোঁ, বিকজ ঘৰত অকলে থকা হয়. চ' হ'ব দিয়া. নাও লেটছ ষ্টাডি the history, culture, mode of discourse on the third world countries. চ' মই মোৰ ফেভৰেট প্লেচত আহি গ'লোঁ. এতিয়া ইয়াতে বহি অলপ পঢ়িম, ভাল লাগিছে জেগাটো খালী থকা দেখি. পঢ়িম অলপ. ষ্টুডেণ্টছ এটা দুটা আহি আছে, 9:10 হৈছেহে এতিয়া. So I'm gonna read in my phone right now, so I'll have to keep the phone down. There is 1 hour left for my exam, so let's study.
Wow, there was a bird. 1 hour এক্সাম দি মেলি লৰালৰিকৈ ঘৰ আহি আছোঁ কাৰণ ডক্টৰৰ ওচৰত মোৰ এপইণ্টমেণ্ট আছে চেকআপ কৰাম ভাবি আছিলোঁ যিহেতু আৰু এইফালে অ'টত বহি ল'লোঁ অ'টত বহি মোৰ খুব ভাল লাগে একদম ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে ন সেইকাৰণে আৰু ইয়াত ডক্টৰ চেম্বাৰত আছিলোঁ কিন্তু আজি মোৰ চেকআপ নহ'লে বেলেগ এদিন আহিব লাগিব কাৰণ মই নাম লিখা নাছিলোঁ আৰু ইমান বেছি ইনফৰ্মেশ্যন নাছিলে ইয়াৰ চ' সেইকাৰণে আৰু এইফালে পোৱালীকেইজনী কেমেৰা দেখি লাষ্ট চেকআপটো আজি নহ'লে আই ৱাজ কোৱাইট ছেড মুখ বনাই বনাই আহি আছিলোঁ কি কৰোঁ কি নকৰোঁ Chicken fried rice, chicken roll. চ' এয়া খানা থুচি আছোঁ এয়া মোৰ কাৰণে অৰ্ডাৰ কৰা নাছিলোঁ কাৰণ মই ভাত খালোঁৱে অলৰেডি মই মোৰ কাৰণে আলু চপহে অৰ্ডাৰ কৰিছিলোঁ বাট এনেই টেষ্ট কৰি চাইছিলোঁ এয়া আলু চপ খাই আছোঁ আৰু পাব্লিকত ব্লগ কৰা এয়া অলপ প্ৰেক্টিচ কৰি আছিলোঁ ডক্টৰটো নাপালোঁ একচুৱেলি মই ডক্টৰজনৰ কথা ইমান নাজানো কেইটা বজাত বহে বা নবহে চ' ডক্টৰ নাপালোঁ কাইলৈ আকৌ আহিব লাগিব চ' এতিয়া খালোঁ বোলো ঘৰ যাওঁ ঘৰ গৈ আকৌ কাইলৈ আহোঁ নেকি নেক্সট উইক আহিম চাগে চাওঁ আৰু তো ঘৰ আহিলোঁ আৰু আজি এক্সামো আছিল এক্সাম আজি ফিনিছ হ'ল ছেশ্যনেল ইমান ভাল নহ'ল পঢ়ি যোৱা পেচেণ্টটো নাহিলে আজি এখন পেপাৰত আছিল যেনে তেনে কিবা কিবি লিখি এটেম্পট কৰিলোঁ তাৰপিছততো এতিয়া ডক্টৰৰ ওচৰত গৈছিলোঁ নাপালোঁৱে এতিয়া ঘৰ আহিলোঁ ঘৰ আহি এতিয়া ৰুমটো অকণমান ক্লিন কৰি কাপোৰ চাপোৰ সামৰি দেন ব্লগটো অলপ এডিট কৰি থাকিম তাৰপিছত কি কৰোঁ চাওঁ চ' ঘৰত আলহী আহিছে আলহী মানে কি ঘৰৰ মানুহে মামী আহিছে মই এতিয়া খানা বনাম লুচি পুৰি আৰু কিবা এটা চব্জি বনাম ভাবিছোঁ পনীৰ দি মেলি চিম্পলকৈ বিলাহী চিলাহী নাই যি আছে তাকে দি বনাওঁ আৰু চ' এয়া মায়ে আহি মাজে মাজে ইনষ্ট্ৰাক্ট কৰি গৈছে কেনেকৈ কৰিব লাগে কেনেকৈ কাটিব লাগে দেখাই গৈছে চব্জিটোৰ কাৰণে खत्म बाय बाय टाटा गुड बाय गया চব্জি বনাবলৈ মায়ে হেল্প কৰি দিলে মই এইফালে পুৰি বেলি আছোঁ পাৰিছোঁগৈ আৰু লাহে লাহে ভালকৈ বেলিবলৈ এইফালে চব্জি বনি আছে চব্জি ইমান খাচ নহ'ব মানে আজি বিলাহী চিলাহী নাইও ঘৰত একো হোৱাগেই নাই চব্জি আৰু এতিয়া পুৰি বনাম এনেই ভাল লাগে ন কেতিয়াবা এইবোৰ কৰি কেতিয়াবা ভাল লাগে বাট অল দ্য টাইম ভাল নালাগে আৰু বাট এতিয়া মই নতুন নতুনকৈ যিমান শিকি গৈ আছোঁ কামবোৰ সিমান কৰি ভাল লাগিব লগা হৈছে আগতে মই কৰি ভাল নাপাওঁ এইবোৰ বাট যেতিয়াবা মানে শিকিছোঁ অলপ চলপকৈ তেতিয়াৰ পৰা ভাল লাগিছে আৰু পুৰি অলপ ভালকৈ বেলিব পৰা হৈছোঁগৈ আৰু আগতে নাজানিছিলোঁ ইমান ভালকৈ বিলাহী নাই কৰিছিলোঁ ফ্ৰিজত বিলাহী ধেৰ আছিলে মই বিচাৰিয়ে পোৱা নাছিলোঁ এতিয়া আধা হোৱা চব্জিতে বিলাহী ঢালি দিম নহ'লে খাবলৈ ভাল নালাগে ন তো এয়া মোৰ তেলত আজি প্ৰথমটো পুৰি এয়া গ'ল মোৰ প্ৰথমটো পুৰি তেলত আৰু মোৰ প্ৰথমটো পুৰি সদায় খাবলৈ বেয়া হয় জ্বলি যায় নহ'লে বেয়া হৈ যায় আজি কি হয় নাজানো আৰু দেই
বেয়া নাই হোৱা ইমান বৰ একেবাৰে ভালো নাই হোৱা বেয়াও নাই হোৱা মই এনেই বনামকৈ থাকিলোঁ মায়ে চব্জিও বনালে এফালে পুৰিও বনাই আছে কিবা এটা কৈ দিয়া অঁ ইমান এটিটিউডত চালে তোমাৰ এনেও ইচ ফুলি গৈছে একদম চ' এয়া আমি চবেই বহি খাই ল'লোঁ একেলগে তো আজি কলেজৰ পৰা আহিবৰ পৰা ইফাল কৰি ফুৰিছোঁ ডক্টৰৰ ওচৰত গ'লোঁ ডক্টৰক নাপালোঁ দেন আলহী আহিলে মামীহঁত আহিলে তাৰপৰা সেয়াই যিটি বনালোঁ মইতো বনোৱা নাই তেনেকৈ মায়ে বনালে অলম'ষ্ট মই জাষ্ট অলপ হেল্প কৰিলোঁ বাট সেইকণ কৰিয়ে মোৰ বহুত ভাগৰ লাগিছে আৰু ৰেষ্ট লোৱা নহ'লে অকণো অহাৰ পিছৰ পৰা চ' এতিয়া অকণমান ৰেষ্ট ল'ম চব গ'ল 6:40 হৈছে টাইম ইভিনিং চ' এতিয়া অলপ ৰেষ্ট ল'ম আৰু শুই ব্লগটো এডিট কৰিম অকণমান ব্লগছবোৰ ইমান ইণ্টাৰেষ্টিং নহয় বাৰু অকণমান বৰিং হয় আই ন' ডেট বাট মোৰ লাইফটোও বৰিং হয় চ' মই যি হৈ আছে তাকে দেখাম হয়নে নহয় বাৰু এতিয়া এনেই ক'ৰবাৰ পৰা কিবা এটা আনিতো দেখাব নোৱাৰোঁ আই ডোণ্ট ন' ৱাই আই এম ফিলিংছ নাজানো মই কিয় সদায় ইমান ইনচিকিউৰ ফিল কৰোঁ যে মোৰ ব্লগছবোৰ বৰিং হয় ভাবি পিনে বাট কি কৰিম এতিয়া যেনেকুৱা আছে তেনেকুৱা আছে ইজ ইট বাট তাৰ মাজতে যোন সেই 6-8টা মানুহে যে মোৰ ব্লগকেইটা যে লাইক কৰে সিহঁতৰ কাৰণেই বনাই থাকোঁ মই আৰু যোনদিনা সেই লাইককেইটা নহা হৈ যাব সেইদিনাৰ পৰা নবনাওঁ আৰু ব্লগছ বাট মোৰ বনাই ভাল লাগে বাৰু যি কি নহওক থেংক ইউ ফৰ ৱাচিং মাই ব্লগ ষ্টে টিউন বাই বাই এতিয়া অলপ ৰেষ্ট লওঁ